নমস্কাৰ হেল্ল' বন্ধুসকল মোৰ ইউটিউব চেনেল লিতেশ দাস এণ্টাৰটেইনাৰ আপোনালোক স্বাগতম জনাইছোঁ আজি বিষয়বস্তুটো ভিডিঅ' বনোৱাৰ বিষয়বস্তুটো এইটোৱে যে মানে সপোন কিয় দেখে বা মানুহৰ মনত সপোন কিয় সৃষ্টি হয় বা মানুহৰ মনলৈ সপোন কিয় আহে এইলৈ আপোনালোকৰ মাজত এটা সৰু ভিডিঅ' লৈছোঁ মানুহে সপোন দেখা মানুহে সপোন কিয় দেখে বা মানুহে সপোন দেখিলে কিমান ভাল কিমান বেয়া বা কিমান বাস্তৱত প্ৰতিফলিত হয় এইলৈ মই এটা সৰু ভিডিঅ' আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ যে মানুহৰ চিন্তাধাৰা আমি প্ৰথমেই হ'ল কি মানুহৰ চিন্তাই মানুহৰ সপোন চিন্তাই মানুহৰ বেমাৰ বা চিন্তাৰ ফলত ইমানখিনি সৃষ্টি হয় যে মোৰ ভিডিঅ'ৰ বনোৱাৰ বিষয়টো এইটোৱে যে সপোন মানুহে দেখিব লাগে বা সপোন দেখিব লাগে নে নেলাগে সপোন কিয় দেখায় কিয় দেখে সপোন মানুহৰ চিন্তা দৈনন্দিন জীৱনত কাম কাজৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ চিন্তাধাৰাবিলাক বেলেগ বেলেগ হয় গতিকে সেই মৰ্মে মানুহৰ সপোনবিলাক বেলেগ বেলেগ আজি চাওক ডেকা যুৱ সমাজ বা বিভিন্ন সমাজ একত্ৰিত হৈ থাকে বিভিন্ন কাম কাজত মানুহে জড়িত ভিন্ন ভিন্ন কামত গতিকে কৰ্ম অনুযায়ী মানুহৰ সপোনবিলাক বেলেগ বেলেগ চিন্তাধাৰাবিলাক বেলেগ বেলেগ কাৰোবাৰ নিম্ন কাৰোবাৰ উচ্চ গতিকে মানুহে দৈনন্দিন জীৱনত চিন্তা সকলোৰে জীৱনত থাকে আৰু চিন্তাই হ'ল প্ৰধান কাৰণ বেমাৰৰ আজি আমি বেমাৰত ভুগিছোঁ এটা প্ৰথম চিন্তাৰ কাৰণে মানুহৰ জীৱনত চিন্তা থাকে এইটো প্ৰত্যেকৰে জীৱনত চিন্তা আহে আৰু আহেও গতিকে চিন্তাই হ'ল প্ৰধান সপোনৰ কাৰণ আমি যিটো কথা ভাবি আছোঁ বা যিটো কথা চিন্তা কৰি আছোঁ সেই চিন্তাটো মনত প্ৰতিফলিত হয় মগজুত আঘাত কৰে আৰু সেই মগজুত আঘাত কৰে যেতিয়া আমি কিছুমান কাম কৰি বিশ্ৰাম নলওঁ বা জিৰণি নলওঁ আৰু সেই জিৰণি নলোৱাৰ সময়ত আমাৰ টোপনি আহে বহিলে হওক বা ক'ৰবাত থিয় হ'লে টোপনি আহে গতিকে টোপনি অহাৰ লগে লগে আমাৰ সেই চিন্তাবোৰ পুনৰাবৃত্তি হয় আৰু সেই পুনৰাবৃত্তি হোৱাৰ ফলত আমি যিটো চিন্তা কৰিছোঁ বা যিটো কথা ভাবি আছোঁ সেই ভাৱটো আমাৰ মনলৈ বাৰম্বাৰে প্ৰতিফলিত হয় আৰু হোৱাৰ ফলত আমি সপোন দেখোঁ কিন্তু কিছুমান মনত বেয়া সপোন বা ভাল সপোন কোনবিলাক যিবিলাক সপোন মানে ভাল আজি মোৰ চাকৰি এটা হ'লে বা আজি গাড়ী এখন লৈছোঁ বা গাড়ীখন লোৱাৰ আশা বা চাকৰি এটা হোৱাৰ আশা গতিকে কিছুমান মানুহে ভাল চিন্তাবিলাক কৰে সেইকাৰণে মানুহে ভাল সপোন দেখিব পাৰে কিন্তু বেয়া সপোন বুলি ক'লে কি হয় কিছুমানে আজি মোৰ অমুকটো বেয়া বা দিনটো আজি ভাল নহ'ল বা এই মনত এইখিনি হ'ল বা মোৰ দেউতাৰ অসুখ বা কিবা অসুখ বা মাৰ অসুখ এনেকুৱাবিলাক কথা যেতিয়া চিন্তা কৰি থাকিব তেতিয়া মানুহৰ বেয়া চিন্তা বা দুচিন্তাবিলাক মনলৈ আহে গতিকে চিন্তাৰ এই দুটা পইণ্ট ভাল বেয়া চিন্তা গতিকে আমি চিন্তা কৰা সকলোৰে জীৱনত চিন্তা থাকে কিন্তু সেই বুলি 24 ঘণ্টা যে চিন্তা কৰি থাকিব লাগিব মুখত হাঁহি নুঠিব বা একো বিভিন্ন কাম কাজ অকল যে এইটো মন লগাই কামে কৰিব লাগিব মানে কেনে 24 ঘণ্টা বা দিনটো যিকোনো কাম কৰি থাকিব লাগে বহি থাকিলে হওক বা টোপনিয়াই থাকিলে হওক বা বিচনাত বাগৰি থাকিলে হওক চিন্তা লাগে বা চিন্তা আহিবই আৰু চিন্তা অহাৰ ফলত আমাৰ সপোন আহে আৰু সেই সপোনবোৰ বা কিছুমান ক্ষেত্ৰত বিপ্ৰতিফলিত হয় বা কিছুমান ক্ষেত্ৰত প্ৰতিফলিত হয় বাস্তৱ অবাস্তৱ বুলি সপোনৰ কোনো কথা নাই কিছুমানে যি কয় যে সপোন দেখিলে কিছুমান বাস্তৱ প্ৰতিফলিত হ'বনে নহয় এইবিলাক লৈ কোনো কথা নাই বা প্ৰভেদ নাই যে সপোন এটা চিন্তা গতিকে সি বা মানুহৰ বাস্তৱ হ'লেও সপোন এটি চিন্তা গতিকে এটা মানে অন্ধবিশ্বাস যে সপোনটো দেখাৰ ফলত এই সপোনটো নষ্ট হ'ব আজি এটা ভাল সপোন দেখিছোঁ কালি এটা ভাল কাম হয় নেকি বা আজি বেয়া সপোন দেখিছোঁ কালি বেয়া হয় নেকি এইবিলাক কোনো কথা নাই যে সপোন এটা অন্ধবিশ্বাস মানে সপোন দেখা সপোন সেইটোৱে যেতিয়া আপোনাৰ শুব নিদিয়ে মানে টোপনিত সপোন দেখিলে নহয় যিটো সপোন আপোনাৰ মনত শুব নিদিয়ে মানে কি এই সপোনটো বাৰম্বাৰে আছে যে মই আজি ভাল এটা কাম কৰিম বা পৰীক্ষাটোত ভালকৈ উত্তীৰ্ণ হ'ব লাগিব গতিকে এই সপোনটো আমাৰ বাৰম্বাৰ আহি আছে শুব দিয়া নাই মোক চট বটাই আছোঁ মই বিচনাত এই সপোন দেখি সেইটো সপোনে মানুহক লাভান্বিত কৰে কিন্তু যিটো শোৱাৰ সময়ত আমি সপোন দেখি থাকোঁ সেই সপোনটো কিন্তু আমাক বিৰূপ প্ৰভাৱ পেলায় গতিকে সেইটো সপোনত আমি কেতিয়াও উপকৃত হ'ব নোৱাৰোঁ কিয়নো সপোন সদায় যিটো সপোন দেখে মানুহে যিটো সপোনে শুব নিদিয়ে সেইটো সপোনে বাস্তৱত প্ৰতিফলিত হয় গতিকে সপোন বিৰূপ প্ৰতিফলিত হোৱা বা সুপ্ৰতিফলিত হোৱা এইবিলাক এটা ভিন্ন ভিন্ন কথা গতিকে ইয়াৰ ভিতৰত আমি সদায় ভাল চিন্তা কৰিব লাগে যে তাৰ ভিতৰত কিছুমানৰ ধাৰণা যে সপোন মানুহৰ কাম কাজৰ লগত জড়িত এইটো সঁচা কথা কিছুমানে কয় যে সপোন কাম কাজৰ লগত যে কাম কাজত যিবিলাক চিন্তা হয় সেই চিন্তাৰ ফলততো সপোনটো দেখে ৰাতিপুৱা বা গধূলি হওক বা ৰাতি হওক
গতিকে এইবিলাক কাৰণতে মানে সপোনবোৰ দেখা পায় গতিকে আজিৰ ভিডিঅ'টোত এইখিনি আছিল গতিকে ভিডিঅ'টো কেনেকৈ পালে জনাব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু আগন্তুক নটিফিকেশ্যন পাবলৈ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম